আপোনালোকে মৰিগাঁও জিলা চিনি পায়নে? মৰিগাঁও বুলি এডোখৰ যে ঠাই আছে, অসমৰ মানুহখিনিয়ে জানেনে আপোনালোকে? এই প্ৰশ্নটো শুনি অলপ আপোনালোকে আচৰিত হৈছে চাগে, নহয় জানো? কিয় চিনি নাপাব? মৰিগাঁও অসমৰে এখন জিলা নহয় জানো? মোৰ ঘৰ মৰিগাঁৱতে, আপোনালোকে মোক চিনি পোৱাসকলে জানে। কিন্তু এই কথাটো মই কিয় উত্থাপন কৰিলোঁ, সেই কাৰণটো মই ক'বলৈ গৈ আছোঁ। আজি 1-1.5 বছৰমানৰ আগৰ কথা। মই গুৱাহাটীত এজন ল'ৰাক লগ পাইছিলোঁ। ল'ৰাজনে মোৰ স্কুটাৰখনৰ নাম্বাৰ প্লেটটো দেখি পেলাই সুধিলে, AS21 ক'ৰ নাম্বাৰ এইটো? আচৰিত ধৰণে সুধিছে, মানে অচিনাকি দেখিছে। মই ক'লোঁ যে মৰিগাঁৱৰ ৰেজিষ্ট্ৰেশ্যন হয়, AS21। ল'ৰাজনে আচুহাকে চাইছে, মৰিগাঁও কি মানে ক'ত আছে, মানে ক'ৰ ঠাইটো? মানে এই ল'ৰাজনে মৰিগাঁও নামটো শুনাই নাই। তাৰপিছত গম ল'লোঁ ল'ৰাজন অশিক্ষিত ল'ৰাও নহয়, পঢ়া শুনা গ্ৰেজুৱেশ্যন কৰি গুৱাহাটীত প্ৰাইভেট ছেক্টৰত কাম কৰি আছে। মই আচৰিত হৈ তেতিয়া ল'ৰাজনক সুধিলোঁ, তুমি মৰিগাঁও নামটো যদি শুনা নাই, তোমাৰ জন্ম কেতিয়া হৈছিল কোৱাচোন? ক'লে যে 1993 জন্ম হোৱা ল'ৰাটোৱে 1989 ডিক্লেয়াৰ হোৱা মৰিগাঁও জিলাৰ নাম নাজানে। আচৰিত কথা নহয়নে? মই অলপ আচৰিত হৈ ক'লোঁ ল'ৰাজনক যে তুমি জন্ম হোৱাৰ বহুত আগতেই মৰিগাঁও জিলা হিচাপে ঘোষণা কৰা হৈছে, আৰু তুমি যে নজনা সেইটো খুব আচৰিত কথা। অকণমান ল'ৰাজনে লাজ পাইছে, কিন্তু ল'ৰাজনে লাজ পাইছে বাৰু, তাৰ লগতে ময়ো লাজ পাইছোঁ। এইটো কিয় হ'ল? আমিতো লাষ্ট যিকেইখন মানে ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ কৰা গৈছে, মানে তামোলপুৰ, বজালী, হোজাই, বিশ্বনাথ, সকলো চিনি পাওঁ, জানো। আপোনালোকে ক'ব পাৰে যে এতিয়া ইণ্টাৰনেটৰ জমানাৰ কাৰণে হেৰি হৈছে, তুমি জানিছা। কিন্তু সেই ল'ৰাজনটো ইণ্টাৰনেটৰ জমানাতে লগ হৈছে, মানে জন্ম হৈছে, নাজানিলে কিয়? তাৰমানে তেওঁলোকে কোনোদিন নিজৰ কিতাপত পঢ়াখিনি বাহিৰে বেলেগ কথা শিকিবলৈ চেষ্টাই নকৰিলে। কিন্তু আমি আকৌ কিতাপতে পঢ়িছিলোঁ। LP স্কুলত আমি যেতিয়া পঢ়ি আছিলোঁ, আমাৰ কিতাপতে পঢ়িছিলোঁ অসমৰ জিলা কেইখনৰ নাম, কেইখন জিলা আছে, 23খন জিলা আছে সেইখিনি সময়ত, সেইখনৰ নাম জানিছিলোঁ। গতিকে মৰিগাঁও জিলাৰ নামো সেই কিতাপতে পঢ়ি পাইছিলোঁ। ধেমাজি ক'ত আছে নাজানিছিলোঁ, কিন্তু ধেমাজি জিলাৰ নামো শুনিছিলোঁ, লখিমপুৰ জিলাৰ নামো শুনিছিলোঁ, কাছাৰ, উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল, বাকী আমাৰ ধুবুৰী হওক, কোকৰাঝাৰ, বঙাইগাঁও, নলবাৰী, বৰপেটা, সকলো ডিষ্ট্ৰিক্টৰ নাম শুনিছিলোঁ, পঢ়িছিলোঁ কিতাপত। কোনফালে আছে নাজানো কিন্তু দেই। কিন্তু এই ল'ৰাজনে যে নাজানে, তেনেকুৱা বহুত আছে। মই আগতো এনেকুৱা প্ৰশ্নৰ সন্মুখীন হৈছোঁ। মই সৰুতে যোৰহাটৰ মৰিয়নিত মোৰ জেঠাই ঘৰত বহুত দিন আছিলোঁ। তাতো মই ঘৰ ক'ত বুলি ক'লে মৰিগাঁও বুলি কওঁ। তেতিয়াও তেওঁলোকে পোকে পেলালে, মৰিগাঁও ক'ত আছে, নগাঁৱৰ ফালে নেকি? মানে শুনাই নাই। কিয়? তেওঁলোকে সেই LP স্কুলৰ কিতাপত পঢ়া নাছিল নেকি? নে জানিবলৈ ইচ্ছাই নকৰে? মই এই কথাটো এইকাৰণে উত্থাপন কৰিছোঁ, আজিকালি পঢ়া শুনাত বহুত মন দিয়ে, আগৰ তুলনাত এতিয়া আৰু বেছি মন দিয়ে। কিন্তু গাৰ্জেনসকল আৰু শিক্ষকসকলক অনুৰোধ জনাইছোঁ, অকল নম্বৰৰ লগতে নালাগি ভৌগোলিক জ্ঞানো অলপ দিব, যাতে সাধাৰণ জ্ঞানো কিছুমান লয়, শিকে যে আমাৰ অসমখন কি, অসমত কি আছে, কোনখন ডিষ্ট্ৰিক্টত কি আছে, কোনখন ডিষ্ট্ৰিক্ট কিহৰ কাৰণে বিখ্যাত, সেইখিনিও জনাটো উচিত। অকল বাহিৰৰ জ্ঞান জানিলেই নহ'ব, US লণ্ডনত কি আছে সেইটো জানিলেই নহ'ব, ভাৰতবৰ্ষত কি আছে, অসমত কি আছে সেইখিনিও জনাটো উচিত। যদি আমি জিলা কেইখন সেইটোৱে নাজানো নহয়, খুব লজ্জাৰ কথা। মই কাকো ঠাট্টা কৰিবৰ কাৰণে এই কথাটো কোৱা নাই। আপোনালোকে যাতে এই কথাটো মনত ৰাখে। অকল মৰিগাঁও নহয়, মোক এজন ল'ৰাই ছ'চিয়েল মিডিয়াত সুধিছিলে এবাৰ লগ পাওঁতে, কথা পাতি থাকোঁতে, যে ক'ত ঘৰ বুলি সুধিলোঁ। মই কৈছোঁ যে মোৰ ঘৰ ধেমাজি। নামটো শুনিছেনে? মই তেওঁক গালিহে পাৰিলোঁ। কি কথা কয়, আমি গৈও পাইছোঁ মই, আৰু যদি গৈ নাপালোঁ হৈও আমি LP স্কুল পঢ়ি থাকোঁতেই ধুবুৰী হওক, ধেমাজি হওক, সকলোৰে নাম শুনিছোঁ। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীকো সৰুতেই সেইখিনি বস্তু শিকাওক, যাতে মনত ৰাখে প্ৰত্যেকখন জিলাৰ নাম, প্ৰত্যেকখন মানে ঠাইৰ নাম, যিকেইটা ঠাই সকলোৱে জনা উচিত, সেইখিনি শিকাওক। আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণেই ভাল হ'ব। যদি কিবা ভুল কৰিছোঁ, আপোনালোকক বেছিকৈ কোৱা যেন পাইছে, তাৰ কাৰণে ক্ষমা কৰিব। কিন্তু যদি আপোনালোকে উপযোগী বুলি ভাবে, এইখিনি কথা ইম্পৰ্টেণ্ট বুলি ভাবে, তেনেহ'লে আপোনালোকৰ বন্ধুবৰ্গক বিলাই দিব, আৰু যদি উপযোগী বুলি ভাবা নাই তেনেহ'লে ইগন'ৰ কৰিব পাৰে। ঠিকে আছে? ধন্যবাদ। জয় আই অসম।